হেল্ল' নমস্কাৰ, মই পৰিণীতা আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি আমি গৈ আছিলোঁ চন্দ্ৰপুৰ, একচুৱেলি বিশেষ এটা কামত। তাৰ আগতে কৈ লওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুন আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পায়। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে, তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। আৰু বাকীখিনি ভিডিঅ'টো চাই গৈ থাকক। কি হয় ভিডিঅ'টো কিহৰ কাৰণে বনাবলগীয়া হ'ল আপোনালোকে চাই থাকিব পাৰিব। আজি গৈ আছিলোঁ চন্দ্ৰপুৰৰ ফালে গৈ মেলি আমি ভাবিছিলোঁ চন্দ্ৰপুৰৰ ফালে গৈ থাকোঁতে ভাবিলোঁ আমি পবিতৰা হৈ পিনি সোণাপুৰ হৈ আমি এইফালে ৰিটাৰ্ণ হ'ম আৰু ঘৰলৈ। তাৰপাছত তেনেকৈ আমি পবিতৰা হৈ গ'লোঁ আৰু ভয়ো লাগি আছিলে, সেইফালে পানী হৈছে বুলি শুনিছিলোঁ আৰু বাটত পানী পাওঁ নেকি কিবা, কাৰণ বাটলৈ আহি গৈছে বুলি শুনিছিলোঁ পানীবোৰ, তো ভয়ো লাগি আছিলে। তাৰপাছত তেনেকৈ তথাপিও ভয়ে ভয়ে গ'লোঁ। তেনেকৈ বাটত পানী পোৱা নাই, কিন্তু কিছুমান বেয়া লগা দৃশ্য কিছুমান দেখিছোঁ। ইমান পানী ছাইডত আপোনাৰ দেখিছেনে, গছ গছনিবোৰ আপোনাৰ একদম ডুব খাই আছে। পানী কিছুমান শুকাইছে যদিও মানে বাহিৰৰ ফালে ছাইডত আপোনাৰ বহুত বেছি পানী, দেখিছেনে বহুত পানী। তথাপিও আগতকৈ বহুত কমিছে এতিয়া, মানে আপোনাৰ যিমানখিনি দেখিছোঁ মানে বহুতখিনি পানীয়ে, গছ গছনিবোৰ চব ডুবি আছে। তাৰে মাজত কিছুমান ঘৰো ডুবি আছে। এইবোৰ ঘৰ মানুহে থকা ঘৰ নে কি নাজানো, তথাপিও ঘৰ কিছুমান ডুবি থকা দেখিছোঁ। বহুত বেছি বেয়া লাগিছে আৰু এনেকৈ কেতিয়াও দেখা পোৱা নাছিলোঁ আচলতে। এনেই বাৰু নৰ্মেলকৈ পানী সোমোৱা কেতিয়াবা এনেই নৰ্মেল হেৰি হয়, কিন্তু এনেকুৱা পানী বাঢ়া এনেকুৱা দেখা নাছিলোঁ, কাৰণ তেনেকৈ কেতিয়াও ওলাই যোৱা নহয় পানীৰ সময়ত বা দেখা নাপাওঁ। এনেই নিউজত দেখি থাকোঁ, কিন্তু নিজৰ চকুৰ আগত দেখা নাছিলোঁ। দেখিছেনে কেনেকৈ খহি গৈছে মাটিবোৰ, ছাইডৰ যোনবোৰ পানীৰ ফালে হেৰিবোৰ খহি গৈছেগৈ, মানে বেয়া লাগিছে দেখা পাই, বহুত বেছি পানী। আৰু সেইখিনি টাইমত বতৰটো অকণমান বেয়া হৈ আছিলে, যোনখিনি টাইমত আমি গৈছিলোঁ বেয়াও লাগি আছিলে। আৰু এইবোৰ দেখা পাই লগতে ভাবিছিলোঁ আৰু বৰষুণটো আহিলে আৰু শেষ, আকৌ পানী বাঢ়িব। তো এইবোৰ সোনকালে ঠিক হওক তাকে বিচাৰি আছোঁ। মানুহৰ প্ৰব্লেমবোৰ যাতে নোহোৱা হওক আৰু পানীও কমক, সেইটো বিচাৰিছোঁ। এইবোৰ দেখিছেনে গোটেই মাটিবোৰ চাইডে চাইডে খহি গৈছে, মানে আধা আধি ইফালে পানীৰ হেৰিত হয়তো চাগে পানী ৰাস্তালৈকে উঠিছিলে, সেইটো কাৰণে। আৰু এইবোৰ জেওৰা দি থৈ দিছে যাতে গৰু ছাগলীবোৰ যদি সিফালে গৈ পৰি নাযায়, বা সেইটো কাৰণে চাগে এইফালে ছাইডত দি দিছে। পথাৰবোৰ কিছুমান আছে, সেইবোৰ চব পানীৰে ভৰপূৰ হৈ গৈছে। মানুহবোৰৰ মানে বহুত বেছি বিলয় হৈছে, আৰু হয়তো চৰকাৰেতো সহায় কৰিয়ে আছে, আৰু কিছুমানে সহায় পোৱাও নাই, সেইবোৰে যাতে সহায়বোৰ পাওক তাকেই বিচাৰিছোঁ। আৰু এনেকেই ৰাস্তাত দেখিছেনে গৰুবোৰ কেনেকৈ বাটত মানে ৰাখিবলগীয়া হৈছে সিহঁতক, মানে এই ছাইডত যোনটো ৰাস্তাৰ ছাইডত মানে সিহঁতক এৰাল দি থৈছে। বহুত বেছি দেখিবলৈ মানে দেখিলেই বেয়া লাগে দৃশ্যটো, মানে ইহঁতৰ অৱস্থা এনেকুৱা হৈ গৈছে, থাকিব ক'ত, সিহঁতক ৰাখিব ক'ত, তেনেকুৱা হৈছে। আৰু ৰাস্তাত সেয়া সৰু সৰু ঘৰ মানে বনাই তাত সিহঁতক এৰাল দিছে, আৰু লগতে ঘাঁহ বন কিছুমান ৰাখি থৈছে। সিহঁতি বাটতে তেনেকৈ থাকিবলগীয়া হৈছে, গৰু ছাগলী, মানে বহুত বেছি বেয়া লাগিছে। সিহঁতি মানে মুকলি মনে থাকিবলৈ পৰা নাই, ৰাস্তাত মানে ওলাই ৰাস্তাতে মানে সিহঁতি থাকিবলগীয়া হৈছে। বহুত বেছি বেয়া লাগিছে আৰু এইবোৰ দেখা পাই, কেতিয়াও এনেকৈ দেখা নাছিলোঁ। চ' অনুভৱ কৰিছোঁ বস্তুটো, যে মানে মানুহৰ জীৱনটো কিমান কষ্টকৰ হ'ব পাৰে, বহুত বেছি। আমাৰ লগতে মানুহবোৰৰ লগতে জন্তুবোৰৰো কিমান কষ্ট, বহুত বেছি সঁচাকৈ। এইবোৰ সোনকালে ঠিক হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু পানীবোৰ যাতে সোনকালে শুকাই যাওক, মানুহৰ প্ৰব্লেমছবোৰ নাইকিয়া হওক। সেইটোৱে মোৰ ভিডিঅ'। একচুৱেলি ভিডিঅ'টো কৰিম বুলি ভবা নাছিলোঁ, কিন্তু দেখি নোৱাৰিলোঁ, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু সোনকালে এইবোৰ ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। এনেকৈ চাই থাকিব, মৰম দিব। আৰু তাৰ লগতে কথা এটা কওঁ, আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে এইবোৰ সোনকালে ঠিক হৈ যাওক।